Hello everyone, welcome to another video of phamsong's kitchen. আজি মই বনাব লৈছো steamed pork momo. ইয়াৰ বাবে মই লৈছো মিহিকৈ কুটা পিয়াজ, বন্ধাকবি আৰু আদা. মিহিকৈ কুটি লোৱা বইল গাহৰি মাংস. অলপমান নিমখ আৰু চেনি. আৰু অলপমান ৰিফাইন তেল. চাটনিটোৰ কাৰণে মই লৈছো 3টা বিলাহী আৰু এটা ভোট জলকীয়া. মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই দেন কাইন্ডলি সাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ' মোৰ আপডেটৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি দিব. এতিয়া মই এটা বাউলত 3 কাপ ময়দা লৈছো. ইয়াত এড কৰিছো অলপমান নিমখ আৰু অলপমান ৰিফাইন তেল. এইখিনি মই ভালকৈ মিক্স কৰি লৈছো. এতিয়া মই ইয়াত অলপ অলপকৈ পানী এড কৰি এটা সফট ডো ৰেডি কৰিম. আমাৰ ডোটো ৰেডি হৈ গৈছে. এতিয়া মই এই ডোটো এখন কাপোৰেৰে ঢাকি এনেকৈ অলপ সময়ৰ কাৰণে থৈ দিম. এতিয়া মই ষ্টাফিংছখিনি ৰেডি কৰি লৈছোঁ. বইল কৰি লোৱা গাহৰি মাংসখিনি মই পিয়াজ আৰু বন্ধাকবি এড কৰিছোঁ. আপোনালোকে বেলেগ ভেজিটেবলছ দিব বিচাৰিলে দিব পাৰে. বিন বা গাজৰো এড কৰিব পাৰে. এইখিনি মই অলপ এনেকৈ মিক্স কৰি লৈছোঁ. আৰু এতিয়া মই ইয়াত এড কৰিছোঁ অলপমান নিমখ আৰু অলপমান চেনি. চেনি মই 1 চামুচতকৈ অলপ কম দিছোঁ. আৰু এতিয়া ইয়াত এড কৰিম আমি পিচি লোৱা আদাখিনি. এইখিনি এতিয়া মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ. এতিয়া আমাৰ ষ্টাফিংছখিনি ৰেডি হৈ গ'ল. বাৰ্ণাৰটো অন কৰি মই এতিয়া ইয়াত ষ্টিমাৰটো বহাই দিম. ইয়াত মই অলপ পানী দি দিছোঁ আৰু এই পানীখিনি মই 3টা বিলাহী এনেকৈ এড কৰিছোঁ আৰু এইখিনি মই বইল হ'বলৈ থৈ দিছোঁ. পানীখিনি উতলে মানে আমি আমাৰ ডোটো এনেকৈ ভালকৈ মঠি ইয়াৰ পৰা সৰু সৰু বল ৰেডি কৰি ল'ম. মমৰ সাইজৰ হিচাপত এনেকৈ আমি ময়দাৰ বল ৰেডি কৰি ল'ম. এইখিনি মই এতিয়া এটা এটাকৈ এনেকৈ পাতলাকৈ বেৰি লৈছোঁ. পাতলাকৈ বেলি ল'লে মমোটো ধুনীয়া হয়. ডাঠ হ'লে ইমান এটা ভাল নালাগে আৰু সোনকালে টান হৈ যায়. এতিয়া মই ষ্টিমাৰটোত অলপমান এনেকৈ তেল সানি দিছোঁ যাতে মমোখিনি লাগি নধৰে. ষ্টিম কৰা টাইমত কেতিয়াবা মমোটো লাগি ধৰিব পাৰে.
মমোটো মই এতিয়া ৰেডি কৰি লম বেলি লোৱা ডোটোত এতিয়া মই এনেকৈ ষ্টাফিংছখিনি ভৰাই দিম এনেকৈ মই মমোটো শেপ দিছোঁ আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী শেপ দিব পাৰে এইটো পদ্ধতিৰে মই বাকি মমোখিনিও ৰেডি কৰি ল'ম পানীখিনি আমাৰ উতলিছে বিলাহীখিনিও আমাৰ ৰেডি হৈ গ'ল বিলাহীখিনি মই এখন প্লেটত এনেকৈ উলিয়াই লৈছোঁ এনেকৈ মই এতিয়া মমো ষ্টেণ্ডটো ইয়াত বহাই দিছোঁ ষ্টিম হ'বৰ কাৰণে বাকি থকা মমোখিনি মই এনেকৈ ৰেডি কৰি ল'ম এতিয়া মই সাৱধানেৰে ইটো লেয়াৰ আঁতৰাই ইয়াৰ তলত আৰু এটা মমো লেয়াৰ এনেকৈ বহাই দিছোঁ মমোখিনি ৰেডি হয় মানে মই মোৰ চাটনিটো ৰেডি কৰি ল'ম বইল কৰি লোৱা বিলাহীখিনি মই স্কিনটো এনেকৈ এৰুৱাই দিছোঁ এনেকৈ মই গ্ৰাইণ্ডাৰ দি দিছোঁ আৰু ইয়াত মই এড কৰিছোঁ এটা ভোট জলকীয়া আপোনালোকে যিমান জ্বলা খায় সেইটো হিচাপত জলকীয়া ইউজ কৰিব পাৰে আৰু এতিয়া এড কৰিছোঁ কেইফুটামান নহৰু আৰু আদা অলপমান নিমখ দি দিছোঁ এতিয়া আমি এইখিনি মিহিকৈ গ্ৰাইণ্ড কৰি ল'ম আমাৰ চাটনি ৰেডি হৈ গ'ল মমো আমাৰ ৰেডি হৈ গৈছে এইখিনি মই প্লেটত উলিয়াই গৰমে গৰমে পৰিৱেশন কৰিম ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব নাপাহৰিব আৰু যদি ভাল লাগিল লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ লগ পাম আমাৰ অন্য এটা ভিডিঅ'ত